চন্দ্ৰক্ৰান্তা কথা স্তুতি গগৈ আবৃত্তিত অতুল বৰগোহাঁই। চন্দ্ৰক্ৰান্তা, ক'ত আছা তুমি? ক'ত আছা? মোৰ উপন্যাসৰ চিনৰিতে তুমি ক'ত আছা? কোনোবা ভগ্নপ্ৰায় অট্টালিকাৰ ধবল স্তূপৰ মাজত মই আৰু তুমি, মায়াময় স্বপ্নপুৰী বিশাল আলোকসজ্জাৰ মাজত। চন্দ্ৰক্ৰান্তা, মনত আছেনে সেই দিনটোৰ কথা? সেইদিনা আছিল কৌমুদিকাৰ পৰশনা এটা মায়াময় সন্ধিয়া। বতাহত কৃষ্ণৰোহাৰ পাতবোৰ থৰ থৰকৈ কঁপিছিল। মেঘ ময়ূৰে পেখম তুলি নাচিছিল। জোনাকৰ ফুলবোৰ হালধীয়া হৈ সৰিছিল। তুমিও আহিছিলা চন্দ্ৰাননা হৈ। সূৰুজৰ সেন্দুৰীয়া ৰংটো তোমাৰ কপালত থিতাপি ল'ব খুজিছিল চিৰস্থায়ী হৈ। আৰু তুমি ইমান স্থিতপজ্ঞ হৈ কেনেকৈ থাকিব পাৰা? চন্দ্ৰক্ৰান্তা, মই এতিয়াও আগৰ দৰে অকিঞ্চন হৈয়ে আছো জানা তোমাৰ বিৰহত। মই মৰমৰ ভিখাৰী জানা, মাত্ৰ তোমাৰ কথনচিত মৰমৰ বাবে ইমান হাহাকাৰ। অমিতৰ মাজত বিলীন হৈ যাব ধৰা আমাৰ সপোন। পাৰিবা তুমি কোৱা, লেলিহান হৈ বৈ যোৱা তোমাৰ লালিত্যক বাধা দিবলৈ? চন্দ্ৰক্ৰান্তা, মলপৰ দৰে ৰৈ যোৱা না মোৰ কাষত। সপোন বিচাৰি চাওঁ তোমাৰ কপালৰ অলকাত। থৰ হৈ ৰৈ চাওঁ অবিস্পাৰ ভৰা তোমাৰ ক্ৰান্তিময়ী মুখখনি। কোৱা, পাৰিবা থাকিব স্থিতপজ্ঞ হৈ? চন্দ্ৰক্ৰান্তা।